সকলোকে আমি 25,000 টকাকৈ এটা বৰঙনি আগবঢ়াম তেনেকৈ আমি ঠিক কৰিছোঁ। যিটো গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰা কথা আছিল সেইটো আমি 14 তাৰিখে কৰাৰ কথা আছিল। 14 তাৰিখে কৰিলে প্ৰমাণপত্ৰখন আমি 14 তাৰিখে নাপাওঁ, 15 তাৰিখে পাম। সেইকাৰণে কালি সন্ধিয়া 5:30 বজাৰ পৰা 6:30 বজাৰ ভিতৰত আমি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে সকলোৱে নাচিব। 14 তাৰিখেও নাচিব, কিন্তু 14 তাৰিখে নাচাটো বেছিকেলি বিশ্বৰ দৰবাৰত দেখুৱাবৰ কাৰণে হ'ব। কিন্তু ৱৰ্ল্ড ৰেকৰ্ডৰ কামটো আমি অহাকালিয়ে সমাপন কৰিম। সেইকাৰণে মই গুৱাহাটীবাসী ৰাইজক অহাকালি 5:30 বজাৰ পৰা অলপ 1 ঘণ্টা আগত আহিলে ভাল। অহাকালি মই বিহু চাবৰ কাৰণে বিনম্ৰতাৰে নিবেদন কৰিছোঁ। পৰহি দিনাখন স্বাভাৱিকতে ট্ৰেফিকৰ সমস্যা থাকিব, বিভিন্ন থাকিব। সেইকাৰণে পৰহিও যিসকলে পাছ পাইছে, প্ৰৱেশ পত্ৰ কলাক্ষেত্ৰৰ পৰা লৈছে তেওঁলোক আহিব। কিন্তু অহাকালি বিশেষ কোনো চিকিউৰিটিৰ কথাও নাথাকে, স্বাভাৱিকখিনিক বাদ দি। সেইকাৰণে মই গুৱাহাটীৰ ৰাইজক বিহু নৃত্য চাবৰ কাৰণে 5:30 বজাৰ পৰা 6:30 বজাৰ ভিতৰত আহ্বান জনাইছোঁ। আৰু যোৱাকালি আমি ৰেকৰ্ডখন কৰিম, প্ৰধানমন্ত্ৰীৰ সন্মুখত ৰেকৰ্ডটো আমাৰ হাতত তুলি দিব। চ' ৰেকৰ্ড উইল বি ডান অন 13th, ইট উইল বি চাৰ্টিফাইড অন 14th। সেইকাৰণে আৰু ইয়াতে 2টা ৰেকৰ্ড হ'ব। এটা আমি বিহু নৃত্যৰ ৰেকৰ্ড কৰিম, এটা আমি ঢোলৰ ৰেকৰ্ড কৰিম। গতিকে 2টা ৰেকৰ্ড হ'ব একেলগে। আৰু সেই 2টা ৰেকৰ্ডৰ বাবে অহাকালি গুৱাহাটীৰ যিমান ৰাইজ আহিব খোজে, দল সংগঠন সমূহ বহুতৰ যিমান আছে সকলোকে মই সমূহীয়াভাৱে নিমন্ত্ৰণ কৰিছোঁ। কাৰণ অহাকালি প্ৰৱেশ পাছ নালাগে। পৰহি যিসকল আহিব তেওঁলোকে অভিয়াছলি আজি কলাক্ষেত্ৰৰ পৰা যি সংগ্ৰহ কৰিছে বা আমিও নিমন্ত্ৰণ কৰিছোঁ, নিমন্ত্ৰিত ব্যক্তিসকল অহা পৰহি স্বাভাৱিকভাৱে আহিব। আৰু অহাকালিও সকলো আহিব পাৰিব। গতিকে অহাকালিও সকলোৱে চাব পাৰিব। দ্বিতীয়তে আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হৈছে যে আজি যিসকল বিহু আৰু বিহুৱতী আহিছে, এলং উইথ দ্য মাষ্টাৰ ট্ৰেইনাৰ্ছ, ৰাজ্য চৰকাৰে তেওঁলোকক ভৱিষ্যতেও বিহুৰ প্ৰদৰ্শন যাতে তেওঁলোকে ৰাখিব পাৰে, ঢোল আদি কিনিব পাৰে, চৰ্চা অব্যাহত ৰাখিব পাৰে, সকলোকে আমি 25,000 টকাকৈ এটা বৰঙনি আগবঢ়াম তেনেকৈ আমি ঠিক কৰিছোঁ। আৰু সকলোৱে 25,000 টকাকৈ ৰাজ্য চৰকাৰৰ পৰা তেওঁলোকে পাব। বহাগ বিহুৰ, ৰঙালী বিহুৰ উদযাপনৰ পৰা বিভিন্ন আঁচনি, এইমছৰ পৰা আৰম্ভ কৰি ৰংঘৰলৈকে মই ভাবোঁ যে 14 এপ্ৰিলৰ দিনটো এটা ঐতিহাসিক দিন হ'ব। আৰু সেই দিনটো সকলো অসমৰ পৰা প্ৰকাশিত টেলিভিশ্যনত আমি লাইভ টেলিকাষ্ট উইদাউট এডভাৰটাইজিং ব্ৰেক কৰাৰ কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ। সকলোৱে ঘৰত বহি চাব পাৰিব। ডিচি সকলকো আমি বিভিন্ন স্থানত স্ক্ৰীন লগাব কৈছোঁ। গতিকে ডিচি সকলেও স্ক্ৰীন লগাব। 14 এপ্ৰিলৰ দিনটো আমি সকলোৱে অনুষ্ঠানবোৰ উপভোগ কৰিব পাৰিম। কিন্তু 13 এপ্ৰিলত সন্ধিয়া 5:30 বজাত গুৱাহাটীয়ে হওক বা বিভিন্ন ছোৱালী ল'ৰাসকলৰ অভিভাৱকসকল হওক, যোনেই চাব খোজে, একজেক্ট সময়টো 5:30 বজাৰ পৰা 6:30 হ'ব। গতিকে সকলোকে মই আহ্বান জনাম। সৰু এটা মই ক্লাৰিফিকেশ্যন দি লৈছোঁ। আজি ৰাতিপুৱা মই বহাগ বিহু সম্পৰ্কত কৈছোঁ যে এপ্ৰিলৰ 30 তাৰিখ নহয়, 31 বহাগলৈকে বা 30 বহাগলৈকেহে বিহু ফাংচন পাতিব পাৰিব। জেঠতো পাতিব পাৰিব, কিন্তু নামটো বিহু ফাংচন নহ'ব, সাংস্কৃতিক অনুষ্ঠান হ'ব। বহাগী বিদায়, বিহু আদি শব্দ ব্যৱহাৰ নকৰিব। ফাংচন হিচাপত তেওঁলোকে কৰিব পাৰিব। কিন্তু 30 বহাগলৈকে আমি বিহু পাতিব দিম বা বিহু পাতক।
যদিও 7 বিহু তথাপিতো 30 তাৰিখলৈকে পাতক কিন্তু জেঠত আৰু বহাগ বিহু পাতিব নালাগে জেঠত যিটো বিহু পাতিব সেইটো সাংস্কৃতিক অনুষ্ঠান হিচাপে নাম দিয়ক তাৰ নামটো বিহু দিব নালাগে যাতে বিহুৰ আমাৰ যিটো ব্ৰেণ্ড বা বিহুৰ সন্মানটো কম্প্ৰমাইজ নহয় ইমানখিনিয়ে মোৰ ক'বলগীয়া যদি আপোনালোকৰ কিবা ক'ব পাৰে যদি ফাংচনখনৰ বিষয়ে কিবা জানিব খোজে সেইটোতো তেওঁলোকৰ মাননি সেইটোতো শ্ৰমৰ বিনিময়ত 25,000 টকাটো এক্সট্ৰা গোটে সোমাব আৰু সকলোৰে বেংক একাউণ্টত কোনোবাই ঢোল কিনিব কোনোবাই মিউজিক স্কুল এখনে আৰম্ভ কৰক কিবা এটা কাম কৰক বুলি আমি 25,000 টকা দিম কোনোবাই বিহু নৃত্যৰ প্ৰশিক্ষণ কেন্দ্ৰ এটা আৰম্ভ কৰক যাতে কনষ্ট্ৰাকটিভ কামত খৰচ কৰিব পাৰে তাৰ বাবে 25,000 টকাকৈ আমি ল'ৰা আৰু ছোৱালীখিনিক দিম ইন এডিশ্যন যিখিনি পাইছে সেইখিনিতো পাইছে এইটো কাপোৰৰ কাৰণে পাইছে কাপোৰ কিনিছে খোৱাৰ কাৰণে পাইছে এইখিনি খাইছে সেইটোক বাদ দিও আমি 25,000 টকাকৈ দিম to all 11,104 plus the master trainers আৰু ৰিজাৰ্ভত যিখিনি থাকি আহিলে তেওঁলোককো দিম 400 মান ছোৱালী ৰিজাৰ্ভত আছিল কষ্ট কৰিছিলে তেওঁলোককো দিম আৰু গোটেইখিনি ছোৱালী লৰাই এখন স্কিলৰ সাৰ্টিফিকেট পাব আমাৰ নেশনাল স্কিল সাৰ্টিফিকেশন এজেন্সিৰ পৰা এখন এনএসডিচিৰ পৰা তেওঁলোকে স্কিল সাৰ্টিফিকেট পাব আৰু মই সকলোকে ব্যক্তিগতভাৱে এখন মই নিজে সহি কৰি সকলোকে এখন ধন্যবাদ পত্ৰ এখনো দিম যদি আমি ৰেকৰ্ডটো কৰিব পাৰো কালি অনুষ্ঠানত কোনো প্ৰৱেশ পত্ৰ নালাগে আৰু একেবাৰে বহুত মানুহ হৈ গলে বেলেগ কথা কিন্তু মই ভবা নাই কিন্তু কালি সকলোৱে চাব পাৰিব মই সকলোকে আমন্ত্ৰণ কৰিছো পৰখি দিনাখন কিন্তু যিসকলে প্ৰৱেশ পত্ৰ লৈছে তেওঁলোকেহে কাৰণ তাত নিৰাপত্তাৰ কথা আছে আৰু বহুতখিনি অলপমান ষ্ট্ৰিকো কৰি থকা হৈছে পৰিবেশৰ কাৰণে সেইকাৰণে পৰখি প্ৰৱেশ পত্ৰ ভিত্তিত একে সকলো মানুহ 4 বজাত গৈ সোমাব লাগিব 4টাতকৈ দেৰি হলে সোমাব কষ্ট পাব আজি আমি যোৱাবাৰ দিছিলো 1200 বিহু এইবাৰ দিলো আমি 2100 বিহু আজি বিহু বিতৰণ হৈ গল সবৰ একাউণ্টত পাই গল আজি পইচা 1.5 লাখ টকাকৈ পালে সাংস্কৃতিক পাতিব পাৰিব বিহু শব্দটো ব্যৱহাৰ কৰিব নালাগে এটো নিদিয়া নকৰে আৰু ইমান কোনেও নকৰে আৰু যদি মানুহ নাই অসমত কোনেও নকৰে সবে চৰকাৰখনক ভালো পায় মৰমো কৰে গতিকে যদিৰ মানুহ নাই আৰু কাৰণ পাতিবটো মানা কৰা নাই খালি সাংস্কৃতিক অনুষ্ঠান হ'ব বহাগ বিহুটো নামেই বহাগী জেঠত কেনেকে হ'ব মাঘ বিহুটো ফাগুনত কেনেকে হ'ব হেতুটো টেকনিক্যালিয়ে হ'ব নোৱাৰে বহাগ বিহুৰ কাৰণে আমি 7 বিহুলৈ নগৈ গোটেই বহাগতে পালন কৰা কথা কৈছো কিন্তু বহাগৰ পিছত হেতু নাম জেঠ বিহু হ'ব লাগিব না দেখে বহাগ বিহুৰ কোনো কাৰণে যাতে ব্ৰেণ্ড নেমটো বেয়া নহয় যেহেতু এটো আমাৰ অসমৰ ঐতিহ্য পৰম্পৰাৰ লগত জড়িত হেতুহে আমি চেষ্টা কৰিছো আৰু কালচাৰেল ফাংচনটো বছৰত প্ৰতিদিনেই হ'ব পাৰে আমি এতিয়া ৰং অহা বছৰৰ পৰা অসমৰ প্ৰতিখন জিলাত 7 বিহু চৰকাৰীভাৱে পাতিম মানে পৰম্পৰাটো ৰক্ষা কৰি গৰু বিহুৰ দিনা তাত গৰুৱে হ'ব চেৰা বিহুৰ দিনা চেৰা বিহুৱে হ'ব গোসাই বিহুৰ দিনা গোসাইয়ে হ'ব সেইটো মানুহে সেইটো কৰিব নোৱাৰে কাৰণ বহাগ বিহু কমিটি বিলাকে সেইটো কৰিব নোৱাৰে সেইকাৰণে আমি 7 বিহু উদযাপন সমিতি এখন প্ৰত্যেক স্থানতে আমি পাতিম আৰু সেই 7 বিহু উদযাপন সমিতিৰ লগত জিলা প্ৰশাসনে